খবৰ আপোনালোকৰ আমাৰ দুইজনীয়ে নতুন ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। আজি ৰবিবাৰ, আমাৰ ছোৱালী এতিয়া গা পা ধুই আহিছে, তাইক কাপোৰ কানি পিন্ধাই লওঁ। আৰু আজি যিহেতু দেওবাৰ, সকলো কাম বন কৰি মেলি আজৰি হৈ উঠোতে দেৰি হৈ গ'ল। তাৰপিছত এতিয়া আমি খানা বনাব লাগিব। তাইক কাপোৰ চাপোৰ পিন্ধাই লওঁ, কোচতে উঠি আছে টিকলি। দাঁতকেইটা এবাৰ দেখা দিয়াচোন, কি হ'ল দাঁতকেইটা কৈ দিয়া এবাৰ। নিগনিয়ে নিলে নে চকলেটে নিলে কৈ দিয়া। দাঁতকেইটা চকলেটে লৈ গ'ল, তিতাকে চকলেট খুৱাই খুৱাই ললিপপ খুৱাই খুৱাই দাঁতকেইটা শেষ কৰি পেলালে। তাৰপিছত ভাবিছোঁ ভিডিঅ'টো অকণমানকৈ আৰম্ভ কৰি লওঁ। তেনেহ'লে আমাৰ দুইজনীয়া ভিডিঅ'টো আপোনালোকে চাই থাকিব। আৰু দেখিছেনে বাহিৰৰ ফালে একদম খিৰিকীৰ ওচৰতে আছোঁ, কেনেকুৱা ৰ'দ দিছে, একদম পূৰা গৰম দিনৰ নিচিনা। তাৰপিছত পূৰা গৰম আজি তুমি ক'ত গৈছিলা কৈ দিয়াচোন। আজি আমাৰ এই ঢেকীয়াজুলিত কি আছে কৈ দিয়া। ভুটিবলৈ গৈছিলোঁ, বাবা গৈছিলে, মাইনা পেহী গৈছিলে, চিন্টু গৈছিলে, মই গৈছিলোঁ, কাকা গৈছিলে, আইতা গৈছিলে। আৰু মই নাই যোৱা, মোৰ ভূত ইয়াত অহাই নাই, নাম উঠোৱাই নাই ভূতত। আমাৰ পৌৰসভা ইলেকশ্যন হৈ আছে যিহেতু পিন্ধি লওঁ। আৰু ভিডিঅ'টো চাই থাকিব। তুমি নোৱাৰা আমা, নোৱাৰা। মই সেইখিনি ৰেডি কৰি থৈ গৈছিলোঁ, বনাওঁ দিওঁ বুলি তাইয়ে কৰি আছে। মা তুমি নোৱাৰা, মোক দিয়াচোন, মই ধুনীয়াকৈ কৰি দেখাই লওঁ দিয়া মা। হাই গাইছ, চাওক মই এতিয়া নোৱাৰিলোঁ যে, সেইকাৰণে মাকে দি দিছোঁ। আৰু তুমি আধাখিনি নষ্ট কৰি দিলা, দেখিছানে। দুষ্ট মই, দুষ্ট মানে কচু খাই দে কচুটো। এনেকুৱা এখন সৰু পিহনা এখনত ধুনীয়াকৈ এনেকৈ আমলখিটো ৰুকি লৈছোঁ। এনেই যে তুমি চুবাই নোখোৱা আমলখি চুবাই খালে বহুত ভাল হয়নে। তুমিতো চুবাই খাব নোৱাৰা, সেইকাৰণে তোমাক এনেকৈয়ে খুৱাই দিওঁ, নহয় জানো। হয়। আৰু আমলখিৰ ৰস খালে কি হয় কৈ দিয়াচোন। এনেকৈ ভাল হয়। কি ভাল হয় সেইটো কৈ দিয়া। কি ভাল হয়, আমলখিৰ ৰসটো টেঙাৰ কাৰণে চৰ্দি তৰ্দি একো নহয়। চৰ্দি নালাগে আৰু কাহো নহয়। চৰ্দি আৰু কাহৰ কাৰণে বহুত ভাল। আমলখি খালে বহুত ভাল, কিন্তু চৰ্দি আৰু কাহৰ কাৰণে তোমালোকৰ বাচ্ছাবিলাকৰ কাৰণে বেছি ভাল। এইখিনি ৰসখিনি উলিয়াই ল'লোঁ ধুনীয়াকৈ, লচোন মা। ইয়াতে ধুনীয়াকৈ 1 চামুচ মৌ মিলাই দিলোঁ। এনেই কেঁহাৰ কাৰণে খাবলৈ একদমেই মন নকৰে, আৰু মৌটো যিহেতু ভাল সিহঁতৰ কাৰণে। আৰু এতিয়া তাই এইখিনি ধুনীয়াকৈ খাই দিব। হাই বব, আমলখিৰ ৰসটো দি দিছোঁ। আজি এইখিনি বনাম বুলি লৈছোঁ। এইখিনি হ'ল মধুসোলেং, এইকেইডাল হ'ল কচু পাত, ৰাতিপুৱা যোনে ছিঙি দি থৈ গৈছিলে, ধুনীয়াকৈ শুকুৱাই অকণমান ৰ'দত দি পেলাই, ৰ'দত দিবলৈ লওঁতে চাওকচোন গোটেই একেবাৰে হেৰিয়ে হৈ গ'ল, বেছি শুকাই যোৱা নিচিনা হ'ল। ইয়াতে এটা বিলাহী কাটি লৈছোঁ, কেঁচা জলকীয়া 2টা ফালি লৈছোঁ, আৰু এইখিনি লৈছোঁ মচুৰ দালি অকণমান। গোটেইখিনি একেলগে কুকাৰত দি পেলাই চিটি মৰাই ল'ম, মৰাই পেলাই মাছেৰে বনাম। তাকে আপোনালোকে চাই থাককচোন। ধুনীয়াকৈ আন্দাজমতে অকণমান নিমখ দিব। মই নিমখ 1 চামুচেৰে দিব নোৱাৰোঁ, হাতেৰে দি দিছোঁ। তাৰপিছত এইখিনি ধুনীয়াকৈ বহাই দিব। পিছত চাবচোন কেনেকৈ বনাই আছোঁ। ঘুটনি হিচাপে মই এডালেই ব্যৱহাৰ কৰোঁ, কাঠৰ বা বাঁহৰ ডাল নাই যিহেতু। এতিয়া এইখিনি পূৰা গৰমে গৰমে তেল মাৰি দিলে। এইকেইটা ভাঙোন মাছ ভাজি থোৱা আছে, 1 চামুচ সৰিয়হ লৈছোঁ, এইখিনি দি তেল মাৰিম এতিয়া তৰকাৰীখিনি। তেলখিনি গৰম হৈছে, সৰিয়হ চামুচ দি দিলোঁ। তাতে আন্দাজ কৰি অকণমান হালধি দিছোঁ, আৰু আধা চামুচ জিৰা দিলোঁ। এনেই বাৰু তেলতে হালধিখিনি দিয়া যায়, কিন্তু যিহেতু তেলখিনি বেছিকৈ অকণমান গৰম হৈ গৈছিলে,
সেইকাৰণে তৰকাৰীখিনিত তৰকাৰীখিনি ঢালি দিয়াৰ পিছতহে হালধি আৰু জিৰাখিনি দিলোঁ, নহ'লে একেবাৰে পুৰি পেলালে হয়। এতিয়া মাছকেইটা দি পেলাই অলপ উতলিবলৈ দিম। আৰু গৰমৰ দিনত এনেও টেঙা তৰকাৰী খাই ভাল লাগে দিনত, আৰু পেটৰ কাৰণে উপকাৰী। আৰু টেঙা তৰকাৰী বনালে এনেও বেছি মছলা তাত ব্যৱহাৰ কৰা নহয়, হয় পাঁচফোৰণ হয় সৰিয়হে দিয়ে বাৰু তেল মাৰি দিয়া যায়। খানা ৰেডি হৈ গ'ল, এখন জোনৰ কাৰণে সজাইছোঁ, তাক দিওঁ, সি আহিছে গা ধুই পেলাই। আজি মোৰ থালিত আছে ভাত, বেঙেনা ফ্ৰাই, কাবুলী বুটৰ তৰকাৰী আৰু মাছৰ তৰকাৰী। আবেলি কাম চামবিলাক কৰি আজৰি হৈ ল'লোঁ, লৈ পেলাই অকণমান ৰেষ্ট ল'লোঁ। দুপৰীয়া ভাত চাত খাই লৈ পেলাই এতিয়া উঠি হাত মুখ ধুই পেলাই চাহ খাওঁ। আইমানুৱে পৰঠা খাম বুলি কৈছিলে, খাইছানে মা? খুৱাই নাই? আইমানো আলু পৰঠা খাম বুলি কৈছিলে, ৰাতিপুৱাই কৈ থৈছিলে মা আলু পৰঠা খাম বুলি। আমি ৰাতিপুৱা খাই দিলোঁ, তাইক খোৱা নহ'লে। এতিয়া আকৌ দুটাকৈ তাইক বনাই দিছে, চচেদি খাব তাই এতিয়া ধুনীয়াকৈ। খাবানে এখন ধুনীয়াকৈ? আৰু সেয়া কি চাই আছা? তেলচূড়া চাই আছে। তাই আগতে সৰুতেও খুব ভাল পাইছিলে তেলচূড়াক দাদা বুলি কৈছিলে তাই সৰুতে। এতিয়া দিয়ে জানো তেলচূড়া ভিডিঅ'বোৰ? হ'ল তুমি খাই থাকা, আমিও চাহ খাওঁ দেই। মায়ে খোলাত দিয়া পিঠা বনাই আছিলে, যোন গৈ পেলাই পালে, গৈ পাওঁতে ই সৰু সৰু দুটা বনাইছে, মোক কৈছে মই পিঠাও বনাইছোঁ পিঠা দুখন দেখাই দিয়া। তাৰপিছত আমি এতিয়া চাহ খাম, সন্ধিয়া চাহখিনি খাই লওঁ। এয়া যোনে পৰঠা বনাই আছে, অকণমান বেছি হৈ গ'ল, আমি এতিয়া খাম চাহৰ লগত। পৰঠা বনোৱাত মানে ভাল, আৰু মোক এইবিলাক শিকোৱা মানুহজন তেওঁৱেই। কিবা এটা কোৱা আকৌ। বনাই আছো আৰু কেতিয়াবা আৰু বনায়ো ভাল লাগে, বনাই আছো আৰু বনাই থকা। এতিয়া আমি চাহ, আমাৰ পৰঠা খোৱা মানুহ আৰু দুটা বাঢ়ি গ'ল, চিন্টু আৰু বাবাও আহি গ'ল, সিহঁতেও খাই আছে। ফিনিছ কৰি দিবা কিন্তু দেই, শুনিছানে? ফিনিছকৈ খাবা। চাহ তাহ খাই পেলাই আজৰি হৈ ল'লোঁ, 7টা বাজি গ'লেই এতিয়া। আজি ভিডিঅ'টো আৰু বিশেষ দীঘল নকৰোঁ বুলি ভাবিছোঁ, মানুহকো অকণমান দেখাব লাগে। মোৰ ওচৰত নবহিলে তাই অকণমান ইমান মন নকৰে পঢ়িবলৈ, লিখিব দিয়াখিনি লিখে কিন্তু নপঢ়ে। অৱশ্যে কিতাপ চিতাপ দিয়া নাই, তথাপিও কিবাকিবি অকণমান দেখাব পাৰোঁ ওচৰত। আপোনালোকৰ সহায় পালে ভিডিঅ'বিলাক বনাই গৈ থাকিবলৈ ভাল লাগিব, আৰু চাই থাকিব আপোনালোকে। আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই পেলাই ভাল লাগে তেনেহ'লে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, তেতিয়াহে ভিডিঅ'বোৰ বনাই থাকিবলৈ ভাল লাগিব। আজিলৈ গুড নাইট, বাই বাই।